বৰভাগ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি সন্দৰ্ভত সজাগতা সভা। বৰভাগ মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ সৌজন্যত অনুষ্ঠিত সজাগতা সভাত বিভিন্ন ঠাইৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণ। নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত গ্ৰাম্যাঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান বৰভাগ মহাবিদ্যালয়ত আজি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ বৰভাগ মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ সৌজন্যত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক ডক্টৰ মানিক চন্দ্ৰ নাথৰ তত্বাৱধানত অনুষ্ঠিত হোৱা সজাগতা সভাত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সহপঞ্জীয়ক বিৰিঞ্চি কুমাৰ বৰা আৰু সহ অধ্যাপিকা ডক্টৰ অৰ্চনা অধিকাৰীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ মাজত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি সন্দৰ্ভত ভাষণ প্ৰদান কৰি সজাগতা সৃষ্টি কৰা পৰিলক্ষিত হৈছে। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মুক্ত বিশ্ববিদ্যালয় কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ত চৰকাৰী বেচৰকাৰী কৰ্মৰত লোকৰ লগতে অধ্যয়নৰত শিক্ষাৰ্থীসকলে নামভৰ্তি কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব বুলি উল্লেখ কৰে। লগতে বৰ্তমান অসমৰ ৩০৮খন কলেজত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ ৩০৮টা অধ্যয়ন কেন্দ্ৰ স্থাপন কৰাৰ লগতে অসমৰ ৩০খন জিলাত মুক্ত বিশ্ববিদ্যালয়ৰ অধ্যয়ন কেন্দ্ৰ স্থাপন কৰি ১,৬০,০০০ শিক্ষাৰ্থীক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ লগতে ১,৭০,০০০ শিক্ষাৰ্থীয়ে বিভিন্ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বিভিন্ন ঠাইত কৰ্মৰত হৈছে বুলিও উল্লেখ কৰে। সহপঞ্জীয়কগৰাকীয়ে উল্লেখ কৰি কয় যে বৰভাগ অঞ্চলৰ যিসকল চৰকাৰী বা বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত কৰ্মৰত তেওঁলোকে প্ৰতি সপ্তাহৰ ৰবিবাৰৰ দিনটোত বৰভাগ মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি নাইবা অনলাইনৰ যোগেদি শিক্ষা গ্ৰহণ কৰি বিভিন্ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত কৰ্মৰত হ'ব পাৰিব আৰু তাৰ উদ্দেশ্য আগত ৰাখিয়েই অন্য ৰাজ্যৰ দৰে অসম চৰকাৰেও গ্ৰাম্যাঞ্চলৰ দুখীয়া ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত আগবঢ়াই নিয়াৰ বাবে অসমৰ একমাত্ৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় স্থাপন কৰিছে বুলিও উল্লেখ কৰে। বৰভাগ মহাবিদ্যালয়ৰ অধ্যাপক সুশান্ত নাৰায়ণ চৌধুৰীয়ে আদৰণি ভাষণ আগবঢ়োৱা আজিৰ এই গাম্ভীৰ্যপূৰ্ণ সজাগতা সভাত বৰভাগ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডক্টৰ সুশান্ত কুমাৰ কাশ্যপৰ লগতে মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা সকলৰ লগতে প্ৰায় শতাধিক শিক্ষাৰ্থী উপস্থিত থাকে। উল্লেখযোগ্য যে বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ বৰভাগ মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰত প্ৰায় ৭০গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰাৰ লগতে উক্ত কেন্দ্ৰৰ পৰা অসমীয়া বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শিক্ষক মুকুল লহকৰক আজিৰ গাম্ভীৰ্যপূৰ্ণ সজাগতা সভাত প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। সভাৰ শেষত সমন্বয়ক ডক্টৰ নাথে শলাগৰ শৰাইত বৰ্তমানৰ অধ্যক্ষ ডক্টৰ বিৰিঞ্চি চৌধুৰীৰ লগতে সভাত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকলক ধন্যবাদ জ্ঞাপন কৰে। বৰভাগ কলেজলৈ আজি মই প্ৰথম আহিলোঁ। নিৰ্ধাৰিত সময়তকৈ যদিও কিছু পলমকৈ সভাখন অনুষ্ঠিত কৰিব পৰা গ'ল। ইয়াত ছাত্ৰ ছাত্ৰী বা নিমন্ত্ৰিত অতিথিসকলৰ সঁহাৰি যথেষ্ট আশাব্যঞ্জক। মই তাৰ কাৰণে উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰেচপেক্টেড ভাইচ প্ৰিন্সিপাল ছাৰে তেখেতৰ মূল্যৱান সময় যথেষ্ট দি আমাক আপ্লুত কৰিলে সভাত উপস্থিত থাকি তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বৰভাগ কলেজৰ ষ্টাডিজ ৰিজন কোঅৰ্ডিনেটৰ ডক্টৰ মানিক নাথ তেখেতে যথেষ্ট অহোপুৰুষাৰ্থ কৰি আজিৰ সভাখন সাফল্যমণ্ডিত হোৱাত সহায় কৰিলে। তেখেতকো মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ জুলাই 2025 চাইকেলৰ এডমিশ্যন বৰ্তমান চলি আছে। বৰভাগ কলেজৰ এতিয়ালৈকে এডমিশ্যন 67 হৈছে। ইয়াত আমি আজি এডমিশ্যন সম্পৰ্কে যথেষ্ট কথা কৈছোঁ। আমাৰ
যিটো আমাৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটৰ কেকেহেডিকৰ চাৰ্টিফিকেট বা মাৰ্কশ্বিটৰ মান্যতা সম্পৰ্কে যি মানুহৰ যি এটা ভ্ৰান্ত ধাৰণা আছে এতিয়াও সেইটো দূৰ কৰিবলৈ যথেষ্ট ভিডিঅ' ক্লিপিংছ দেখাইছো, বিভিন্ন নথি পত্ৰ প্ৰদৰ্শন কৰি সেইটো প্ৰতিহৰণ কৰিবলৈ চেষ্টা কৰিছো আৰু উপস্থিতসকল প্ৰতীয়মান হৈছে বুলিয়েই মোৰ ধাৰণা হৈছে। বৰভাগ অঞ্চলৰ বিভিন্ন লোকসকল যিসকলে বিভিন্ন কাৰণত ইচ্ছা থকা স্বত্বেও তেওঁলোকে উচ্চ শিক্ষাৰ পৰা বঞ্চিত হৈ ৰ'ল, তেওঁলোকক উচ্চ শিক্ষাৰ পোহৰ দেখুৱাবলৈ মই আজি উপস্থিত সকলোকে মই অনুৰোধ জনাইছো। মই কৈছো যে যদি 10জন লোকো এজনে কথাখিনি প্ৰকাশ কৰে নিশ্চয় তেওঁলোকে উচ্চ শিক্ষা পাবলৈ সক্ষম হ'ব। আৰু যিটো NEP 2020 যিটো ডুৱেল ডিগ্ৰী সুবিধাটো আমাক দিছে ৰেগুলাৰ ষ্টুডেণ্টখিনিৰ কাৰণে, যিখিনি একেলগে দুটা পাঠ্যক্ৰম সমাপ্ত কৰিব পাৰে, তেওঁলোকে ৰেগুলাৰ মোডত BA পঢ়ি থাকোঁতেই যিকোনো এটা ডিপ্ল'মা বা চাৰ্টিফিকেট প্ৰগ্ৰেম তেওঁলোকে একেলগে অধ্যয়ন কৰি গ্ৰেজুৱেট হোৱাৰ লগে লগে এটা এডিশ্যনেল চাৰ্টিফিকেট বা ডিপ্ল'মা ওলাই দিব পাৰে, যিটো ভৱিষ্যত জীৱনত সংস্থাপিত হোৱাত তেওঁলোকক সহায় কৰিব পাৰে। তাৰ ভিতৰত 4টা মই বিশেষভাৱে প্লেচমেণ্ট অৰিয়েণ্টেড কোৰ্চ ইয়াত উল্লেখ কৰিছো। এটা হ'ল আৰ্লি চাইল্ডহুড এডুকেশ্যন চাৰ্টিফিকেট কোৰ্চ, নাৰ্চাৰী স্কুলবিলাকত নাৰ্চাৰী টিচাৰ হিচাপে নিয়োজিত হোৱাত সহায় কৰিব পাৰে। ডিপ্ল'মা ইন জাৰ্নেলিজম এণ্ড মাছ কমিউনিকেশ্যন, সেইটোৱে আফটাৰ গ্ৰেজুৱেশ্যন এইটো ডিপ্ল'মাৰ লগত থাকিলে তেওঁলোকে মিডিয়া ৱৰ্ল্ডত সংস্থাপিত হোৱাৰ সুবিধা পাব পাৰে। ডিপ্ল'মা ইন য়োগা আৰু ডিপ্ল'মা ইন টি কাল্টিভেশ্যন মেনেজমেণ্ট, এই আটাইকেইটা প্লেচমেণ্ট অৰিয়েণ্টেড কোৰ্চ বৰভাগ কলেজৰ যিখিনি ৰেগুলাৰ ষ্টুডেণ্ট আছে তেওঁলোকক মই আহ্বান জনাইছো এই কোৰ্চখিনি কৰি ভৱিষ্যত জীৱনত সংস্থাপিত হোৱাত নিজকে সহায় কৰক। আৰু ইয়াত মাননীয় যিসকল শিক্ষাগুৰু আছে, কোঅৰ্ডিনেটৰ আছে, ভাইচ প্ৰিন্সিপাল আছে, সকলোকে মই আহ্বান জনাইছো এই ডুৱেল ডিগ্ৰী প্ৰমোচন তেওঁলোকে যদি ৰেগুলাৰ ক্লাছবিলাকত কৰি দিয়ে তেওঁলোকৰ নিশ্চয় ইয়াত ডুৱেল ডিগ্ৰীত এডমিশ্যন বাঢ়িব। আৰু কেকেহেণ্ডিকৰ যিটো GER বঢ়োৱাৰ যিটো গ্ৰছ এনৰলমেণ্ট বঢ়োৱাৰ যিটো অভিযান চৰকাৰৰ আহ্বান ক্ৰমে সেইটো সাফল্যমণ্ডিত কৰাত সহায় হ'ব। সমগ্ৰ অসমত 308খন প্ৰভিঞ্চিয়েলাইজ কলেজত আমাৰ 308টা অধ্যয়ন কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু এপাৰ্ট ফ্ৰম ইট 30খন জেলত আমি আমাৰ অধ্যয়ন কেন্দ্ৰ স্থাপন কৰিছো। এতিয়া আমাৰ ইয়াত অন ৰোল 1,60,000তকৈ অধিক ষ্টুডেণ্ট আমাৰ 308টা ষ্টাডি চেণ্টাৰত আছে আৰু ইতিমধ্যে 1,70,000তকৈ অধিক লোক বিভিন্ন পাঠ্যক্ৰম সফলতাৰে উত্তীৰ্ণ হয় ওলাই গৈছে। মই ডাটাখিনি আজি PPTত মই প্ৰদৰ্শন কৰিছো আৰু সেইটো সম্পূৰ্ণ উপযোগী, কাৰণ চাকৰি ব্যস্ততাৰ কাৰণে তেওঁলোকে ৰেগুলাৰ মোডত আহি সদায় ক্লাছ কৰি এটা কোৰ্চ কৰাটো অসম্ভৱ বা সম্ভৱ হ'লেও সহজ নহয়। আমাৰ ইয়াত যিহেতু দেওবাৰে কাউন্সেলিং হয় আৰু কোনোবাই যদি কাউন্সেলিং নোহোৱাকৈও এটা অনলাইন ক্লাছেছ যদি লৈ পাৰিম বুলি ভাবে তেতিয়া কাউন্সেলিং নকৰিও হয়। গতিকে সম্পূৰ্ণ চাকৰি যিখিনি মানুহ আছে, ইন চাৰ্ভিচ যিখিনি মানুহ আছে, টিচাৰ্ছ আছে, এমপ্লয়িজ আছে, তেওঁলোকৰ কাৰণে পুৰা সময় উপযোগী আমাৰ কোৰ্চসমূহ। পোনপ্ৰথমতে মই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সন্মানীয় সমল ব্যক্তিদ্বয় বীৰেন কুমাৰ বৰা ছাৰ আৰু ডক্টৰ অৰ্চনা অধিকাৰী বাইদেউক মই ধন্যবাদ জনাইছোঁ। 2025 জুলাই বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া বৰ্তমান চলি আছে, এতিয়া শেষ পৰ্যায়ত ইতিমধ্যে উপস্থিত হৈছে। আজি তেখেতসকলে আমাৰ বৰভাগ মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰৰ জৰিয়তে ইয়াত এখন সজাগতা সভা আয়োজন কৰিলে। উক্ত সভাখনত আমাৰ শিক্ষাৰ্থীসকল, আমাৰ অধ্যাপক অধ্যাপিকাসকল, আমাৰ কৰ্মচাৰীবৃন্দ আৰু বিভিন্ন প্ৰান্তৰ পৰা অহা মিডিয়া পাৰ্চনসকল উপস্থিত আছিল। আৰু তেখেতসকলক জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ যে বৰ্তমান 2022 চনৰ আগষ্টৰ 12 তাৰিখৰ দিনাখন মই কাৰ্যভাৰ লোৱাৰ পৰা আৰম্ভ কৰি বৰভাগ মহাবিদ্যালয় অধ্যয়ন কেন্দ্ৰই দ্ৰুত গতিত শিক্ষাৰ্থীক শিক্ষাদানৰ কাৰণে প্ৰচেষ্টা হাতত লৈ আহিছে আৰু এই ক্ষেত্ৰত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে আমাক সহায় সহযোগিতা আগবঢ়াইছে। বৰ্তমান সময়তো আমি এই দূৰৱৰ্তী শিক্ষা ব্যৱস্থাৰ জৰিয়তে গ্ৰামাঞ্চলত অৱস্থিত এই মহাবিদ্যালয়ৰ চৌপাশৰ বা পাৰ্শ্বৱৰ্তী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিবৰ কাৰণে আমি বদ্ধপৰিকল্পৰ আৰু আমি অহোপুৰুষাৰ্থ চেষ্টা চলাই আহিছোঁ আৰু ভৱিষ্যতলৈ চলাই যাম। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা টু জেড।